এই বন্ধুসকল গুড মৰ্ণিং সকলোকে মই গগন এইকে সেকেন্ড চেনেল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আপোনালোকক আজি মই এটি নতুন ঠাই দেখাম হেতু হৈছে গুৱাহাটী ইউনিভাৰ্চিটি আমি যাই আছো বৰ্তমান চাবলৈ নেপাৰিব গগন ব্লগ চাই থাকক এইটো আমাৰ ৰুম এইটো পিছফালে এইবিলাক আমাৰ ৰুম এইটো গাড়ী বৰ্তমান এতিয়া এটো লৈ যাই আছো ও পৰি গ'ল আহক একেলগে গাড়ীত বহু আৰু একেলগে আমি গুৱাহাটী ইউনিভাৰ্চিটি চাবলৈ যাম যাব না সকলোৱে মোৰ লগত থাকক সকলোৱে যাব পাৰিব আৰু গ্লাছটো নুমাই দিও বহুত গৰম আছে এসি চলাব পাৰি এসি গৰম হয় না আস্তে এই যাবে অকমান এনজয় কৰো বন্ধুসকল মই ডাইৰেক্ট ইউনিভাৰ্চিটিত আপোনালোকক লগ পাই আছো এইটো মানে ৰাস্তাটো ইমান ভাল নহয় কেমেৰা ধৰিব নোৱাৰি ইমান এটা ভিডিঅ' ভাল হ'ব নহয় এইটো স্কুল হয় আপোনালোকক একেলগে দেখাই আছো জুবিনদাৰ এইবাৰ অসুখ হোৱাতে কোনখন মেডিকেলত থৈছিল বন্ধুসকল চাই থাকক মোৰ লগত আহি পালো এইটো মেডিকেলতে থৈছিল মই আহি আছো ইয়াতে থৈছিল জুবিনদাক ইয়াতে এইবাৰ বৰ্তমান যাই আছো আমি ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি যাই আছো কিন্তু অলপমান উল্টা চাইডে আহিলোঁ ইয়াৰ পৰা আমি ঘূৰি কিনে ৰিটাৰ্ণ যাম তাকে বৰ্তমান যাই আছো আপোনালোকে আগত দেখি চাওক জাম লাগি আছে গুৱাহাটীতে জামটো থাকিবই মানে কোনোদিনে শেষ নহয় এই জাম চাই থাকক আগত দেখি চাওকচোন কিমান জাম আছে এই পকা লাগি আছে কি দাদা খং হচ্ছে মেন কথা হয়েছে কি ইয়ার খং উঠি আছে কারণ ই আহুম খোজা নাছিল মই কৈছো নহয় যাও গ্লাসটো উঠাই দিত এসি চলা
মই ক'লো নহয় যাম, সি কয় নহয় নাযাম। মানে আমাৰ সি বেলেগ জেগাত যাম খুজিছিল, মই বেলেগত যাম খুজি আছিলোঁ, সেইবাবে সি খং কৰি আছে। বেয়া নাপাব। এনো মোৰ খাস বন্ধু হয়, নাম সঞ্জয়। য'তে দেখা পায় ত'তে মাতব আৰু ডাইৰেক্ট ক'ব সঞ্জয়। আৰু বেচেৰাৰ কাৰণে আকৌ ছোৱালীও চাই দিবচোন যদি আছে। বহুত দুখত থাকে অকলশৰে। ছিংগেলটো ময়ো না, তথাপিতো ই আৰু অকলশৰে। পিছফালে চাওকচোন কিমান গাড়ী আছে, গাড়ীয়ে গাড়ী। আগত দি চাওক যাম, দেখিছে? এইবিলাক চাওকচোন মানুহে কি কৰিছে। ৰাস্তাৰ কাষত স্কুল বাছ আছে, তাৰে কাষতে জুই লগাই দিছে। কিমান ভয়ংকৰ জুই লাগি আছে, সেইটো বেয়া কথাটো। যদি সৰু সৰু ল'ৰা ছোৱালী আছে, কাষত এখন তেল ডিপুৰ গাড়ীও আছে, দেখিছেনে? পেট্ৰলৰ গাড়ী, এইটো চাই লওকচোন। এই পেট্ৰলৰ গাড়ীখন থকা এইটো ইমান ওচৰতে জুই লাগি আছে, এইটো জুইটো নুমাব লাগে সলকান্তে। এয়া হৈছে জালুকবাৰী ব্ৰিজ। জালুকবাৰী ব্ৰিজৰ ওপৰত আছোঁ। ইউনিভাৰ্চিটিৰ ভিতৰত যাম এতিয়া। গুৱাহাটী ইউনিভাৰ্চিটি। এয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰটো, দেখিছে কিমান চাফা ৰাস্তাবিলাক, চাওকচোন কি চাফা। আমাৰ গাড়ী এইটো, আমি এইটো গাড়ী লৈ আহিছোঁ। এইটো কি লেখা আছে চাই লওক। ইহঁতে কাম কৰিব আহিছে, মানে আমাৰ কেবুলৰ কাম কৰিব টাৱাৰৰ। এইবিলাক যে কেবুল দেখিছে, এই কেবুলৰ কাম কৰিব এতিয়া ইয়াতে। আৰু আশা কৰোঁ পিছলৈ নেক্সট ভিডিঅ'ত লগ পাম, ভালদৰে দেখাম ইউনিভাৰ্চিটিৰ ভিতৰত কি কি আছে। বাই। আৰু যোনে যোনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ দিব। নতুন ভিডিঅ' এটা আগতে পাবলৈ বেল বটনটো টিপি দিব, পূৰা শান্তি মাৰি দিব। থেংক ইউ।